দেখিছ এইটো দিন দুপৰতে সি সপোন দেখি আছে, পঢ়া শুনাটো একো নাই। অই ভাবে ছাৰ উঠ। আচৰিত, ইমান মাতিলো সি সাৰ পোৱা নাই। অলপ দেৰি পিছত টিউশ্যন কৰিবলৈ আহি পাবহি এতিয়া, সি এতিয়ালৈকে শুয়ে আছে, উঠিব লাগে যে খবৰে নাই। ঐ উঠ। মই মাৰিছো তোক, ইমান দেৰিলৈ শুই আছ, উঠিব লাগে খবৰ নাই, এতিয়া টিউশ্যন কৰিবলৈ আহি পাবহি, তই শুয়ে আছ, পঢ়া শুনাটো নাই, গাধ হবি তই গাধ। কোনে মোক টিউশ্যন কৰিবলৈ আহিব? তই টিউশ্যন কৰিবলৈ আহিলে দেখিবি নহয় এতিয়া, উঠ যা, মুখ হাত গা ধুই লগে, চকুত টোপনীয়া থাকিব নালাগে। নিশ্চয় এইবিলাকক দেখি দেখি আমনি লাগি গৈছেগে, কেতিয়াবা ক'ৰবালৈ ওলাই যাওঁ যেনহে লাগে, সিহঁতৰ লগত নহয়। আগত টিউশ্যন মাষ্টাৰকেইটা টিউশ্যন কৰিব আহিবলৈকে বাদ দিলে তোৰ কাৰণে, তই যি অখতি, মানুহ আহিবলৈ ভয়ে খাই তোৰ কাৰণে টিউশ্যন কৰিবলৈ। তোৰ কাৰণে ইমান পইচা পানী পেলালো নহয়, টিউশ্যন মাষ্টৰক পইচা দিওঁতে লেংটা হৈ গৈছোগে তোৰ লগতে, পঢ়া শুনাটো একো নাই, তই মোৰকেইটা চুবাবলৈ আহিলি আমাৰ। কেতিয়া টিউশ্যন মাষ্টৰ আহে পঢ়াবলৈ, মই আকৌ সিহঁতক প্ৰশ্ন সুধিলে সিহঁতি ক'বই নাই, সিহঁতি আকৌ মোক সুধিলে হ'লে চব ক'ব লাগে, মই আকৌ কিবা এটা সুধিলে সিহঁতি ক'বই নাই, ভয়তে পলাই টিউশ্যন কৰিবই নাই সেইদিনাখনৰ পৰা। মই সিহঁততকৈ চোকা মানে, ব্ৰিলিয়েণ্ট দিমাগ। লাইট 5 মিনিটত তই মুখ হাত ৰেডি হ'ব লাগিব, আহি আছো মই, যদি তোক ৰেডি হোৱা নেদেখো তোক মাৰি নহয় পিঠি চাল ছিঙি দিম। বেটা মোক টিউশ্যন কৰিবলৈ আহে, দেখাই আছো তাক আজি মই। ঐ মা, আজি টিউশ্যন মাষ্টৰটো নাহে নেকি টিউশ্যন কৰিবলৈ? মই অলপ শুই লওঁগে, নাহে হপাই টিউশ্যন কৰিবলৈ, বাদ দিয়া, বাট চাই আহিবলৈ নালাগে। কি ক'লি তই কুকুৰ, হা কি ক'লি তই? চুপচাপ তই বহি থাক একে জেগাত। মাহী, মই আহি পালোহি, আপোনাৰ ভালনে খবৰ? তুমি কোন হয় বাৰু, মই ভালকৈ চিনিয়ে পোৱা নাই। কেলে আপোনালোকৰ বাবুটোক পঢ়াবলৈ যে আমাৰ মাৰ আগত যে কৈছিলে, মই আকৌ ফুলেশ্বৰ। তুমিয়ে নেকি ফুলেশ্বৰ, ইমান ডাঙৰ হ'লা, চিনিয়ে পোৱা নাছিলোঁ মই তোমাক এই সৰুতে দেখা নহয়। এবাৰ তুমি আমাৰ ঘৰলৈ আহোঁতে আমাৰ বিচনাতে তুমি মুতি দিছিলা সৰুতে। এতিয়া ইমান ডেকা হ'লা ল'ৰাটো। প্ৰথম দিনা টিউশ্যন কৰিবলৈ আহি বেজ্জত হ'লোৱেই। আহা কি ভাবি আছা, বহাহি। আমাৰ এইটো বাবুটো, ইয়াকে তুমি টিউশ্যন কৰিব লাগে। ইয়াৰ নামটো কণ্টিলো, এনেকৈ মই মৰমতে ভৱেশ্বৰ বুলিও মাতোঁ, বাবু বুলিও মাতোঁ। তুমি কি বুলি মাতা, তোমাৰ ইচ্ছা, যিটো নাম ভাল লাগে সেই বুলিয়ে মাতিবা। ভৱেশ্বৰ, এয়াতো টিউশ্যন মাষ্টৰ, সেই যে আমি যে এবাৰ যে গৈছিলোঁ যে বিহু চাবলৈ যে, তেতিয়া যে সোমাইছিলোঁ যে, সেই দাদাটো আকৌ। সেই দাদাটো নেকি? এবাৰ যে দাদাটো যে ইমান মাকে যে মাৰিছিলে যে, মেট্ৰিক ফেইল কৰোঁতে যে আমি যে গৈছিলোঁ যে। সেইটো দাদা এতিয়া পূৰা পঢ়াত চোকা হ'ল পায় ন? ভৱেশ্বৰ, তই এইবিলাক আল্টু ফাল্টু কথা ক'ব নালাগে, তই এতিয়া চুপচাপ পঢ়াত মন দে। ফুলেশ্বৰ, তুমি এতিয়া পঢ়া আৰম্ভ কৰা, মোৰ অলপ পাকঘৰৰ ফালে কাম আছে, মানে মই অলপ কামখিনি কৰি লওঁগৈ দেই। হেৰি, আমাৰ আকৌ এই ভৱেশ্বৰ অংকত গাধা কিন্তু দেই, তুমি অকণমান অংকটো ভালকৈ চাবাচোন। হ'ব মাহী, মই ভালকৈ পঢ়াম বাৰু অংকটো। সোনকালে চোকা হৈ যাব, মই আহি গ'লোঁ নহয় এতিয়া পঢ়াবলৈ, চিন্তা নকৰিবা মাহী। আপুনি নিশ্চিন্ত মনে যাওক, কাম কৰকগৈ পাকঘৰত। পিছে তোমাৰ নামটো কি কোৱাচোন? তই কি ক'লা নেকি? অলপ আগতেচোন মোৰ নামটো কৈয়ে গ'ল মায়ে, ভৱেশ্বৰ কণ্টিলো বুলি, আৰু মায়ে মৰমতে বাবু বুলি মাতে বুলি। তোক কি আকৌ মই বেলেগকৈ ক'ব লাগিব নেকি, হা? আয়ো হৰি, সেইটোচোন বৰ মুখচা। হ'ব নামটো বাৰু গম পালোঁ তোমাৰ। পঢ়োৱাৰ আগতে অলপ আমি চিনাকি হৈ লওঁ। মোৰ নাম ফুলেশ্বৰ। তই ফুলেশ্বৰ হয় বা ফুলেশ্বৰী হয়, মোৰ সেইবিলাক জানিবলৈ দৰকাৰ নাই। তেনেহ'লে তুমি কোৱাচোন, তুমি ডাঙৰ হৈ কি হ'বা, মানে তোমাৰ ডাঙৰ হৈ কি হোৱাৰ ইচ্ছা আছে? মোৰ ডাঙৰ হৈ দৰা হোৱাৰ ইচ্ছা আছে, মই ডাঙৰ হৈ দৰা হ'ম, দৰা। হে হৰি, মই সেইটো সোধা নাই, তই ডাঙৰ হৈ হবি কি, মানে তই ডাঙৰ হৈ ডক্তৰ হবি নে, টিচাৰ হবি নে তই ইঞ্জিনিয়াৰ হবি, কি হবি সেইটো সুধিছোঁ তোক মই ক'লেচোন কি হ'ম বুলি, আকৌ বাৰে বাৰে একেটা কথাকে যে সুধি আছো যে তই, হা মাথা গৰম নেকি তোৰ? চালা পাগল মাষ্টৰ।
বাৰু ঠিক আছে তোৰ স্কুলৰ বেষ্ট ফ্ৰেণ্ডকেইটাৰ নাম কচোন তোৰ স্কুলত লগৰ আছেনে নাই মোৰ স্কুলত কোনো লগৰ চগৰ নাই কেইজনীমান গাৰ্লফ্ৰেণ্ডহে আছে নামকেইটা ক'ম নেকি টিনা মীনা পাখি আৰু ৰিজু এইকেইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয় ই তই ক্লাছ 4ত পঢ়োঁতে এটা গাৰ্লফ্ৰেণ্ড বনাইছ মই ইমান ডাঙৰ হ'লোঁ এতিয়ালৈকে মোৰ এজনী গাৰ্লফ্ৰেণ্ড নাই চাল্লা তোৰ ইমানেই সৰুতে তোৰ গাৰ্লফ্ৰেণ্ড আছে তোৰ গাখীৰ খোৱা দাঁত হৈলে নাই হয় ঐ মোৰ গাৰ্লফ্ৰেণ্ড থাকক যি থাকক তোক ক'বলৈ কি দৰকাৰ হে তই টিউশ্যন মাষ্টৰ তই টিউশ্যন পঢ়াবলৈ টিউশ্যন পঢ়া তই মোৰ গাৰ্লফ্ৰেণ্ড থাকক গাৰ্লফ্ৰেণ্ড নাথাকক তোক ক'বলৈ দৰকাৰ নাই নহয় একে চৰে নহয় ইমান অভদ্ৰ তই টিউশ্যন মাষ্টৰক তই বুলি তই কথা কয় হা কিয় যে আহিলোঁ নহয় তোক পঢ়াবলৈ তোক পঢ়োৱাতকৈ নহয় মই ৰাস্তা যে গৰু ছাগলীক পঢ়ালে কিজানি চা শিকিলেহেঁতেন ঐ তোৰ কি মাথা গৰম নেকি হা গৰু ছাগলীকে কেতিয়াবা পঢ়িব পাৰে নেকি নে সিহঁতি মাত মাতিব পাৰে হা মানুহৰ দৰে মাথা গৰম মাষ্টৰ চাল্লা মোক পঢ়াব আহে অঁ এতিয়া সেইবিলাক কথা বাদ দে নেওতাখন লৈ এতিয়া নেওতা পঢ়িব লাগিব তই এতিয়া যুগ নেওতা তিনি ঘৰটো মুখস্থ আছে নাই তোৰ মাত মোৰ এইবিলাক নেওতা চেওতা মুখস্থ নাই দেই ঐ তই কোনখন স্কুলত পঢ় হয় তোৰ নেওতা মুখস্থ নাই ক্লাছ 4 পালিগৈ তই হে হৰি কি ক'লি তই কুকুৰ কি ক'লি তোক ৰ এতিয়া মই দি আছোঁ কুকুৰ চালা তই মোক তই ইনচাল্ট কৰ হা ৰ তই আইঐ মোক মাৰিলে বচাও মা আইঐ কিয় যে আহিছিলোঁ মই ইয়াত টিউশ্যন কৰিবলৈ ৰ কুকুৰ তোক ৰ মই বেটডাল লৈ আহোগৈ ৰ ক'ত গ'ল জানো বেটডাল ৰ চালা ৰ তোক আইঐ সোমাই এতিয়া মোক এতিয়া নথব আৰু জীয়ে এই বিয়াটোৰ আগতে মই পলোৱাই ঠিক আছে নালাগেও মোক পইচা চইচা মাই